সোনামীৰৰ ৰিলেশ্যনত আহিলোঁ এতিয়া এই মোৰ গাৰ্লফ্ৰেণ্ড হয় ক্লাছ কৰে এয়া খাই আছে চবে উত্তম দা আহি পালেহি গুৱাহাটীৰ পৰা আহি পালেহি এজনী ছোৱালী এজনী হয়নে নামটো কৈ দিয়া তোমাৰ জ্বলোৱা চ' আজি এতিয়া সময় হৈছে আমাৰ 12টা বাজিলে হয় নাই 1 বাজিলে নেকি 12:52 আৰু বৰষুণৰ কাৰণে এতিয়ালৈকে চিন ল'বই পৰা নাই ফাৰ্ষ্ট চিন ল'বলৈ আৰম্ভ কৰিছোঁ এয়া আমাৰ এখন চাইডে হিৰ'ইন চাইডে এখন চাইডে হিৰ'ইন আৰু আমাৰ আজি আমাৰ সদায় চবেই চিনি পাইছে অকণমান চাইডে চ' আজি আমাৰ কেমেৰামেন আৰু এইফালে আমাৰ গিয়েক আৰু ঘৈণীয়েক মানে ককাইক ভায়েকৰ ৰোল কৰিব ছোৱালীজনী গিয়েক ঘৈণীয়েক আৰু আজি মই মানে কি হয় অকণ ডাইৰেকশ্যন কৰি দিম আৰু স্ক্ৰিপ্টটো অকণ মই চাই দিছোঁ আজি মানে ই মোৰ ভাল লগৰে হয় মানে ভাইটিৰ নিচিনাই মোৰ চ' মোক ক'লে যে অলপ চাই দিবা স্ক্ৰিপ্টটো চাই দিছোঁ মোৰ নিজৰ কামো কৰিম সোনকালে আপোনালোকে নিজৰ কামৰ ভিডিঅ' পাব তেন্তে এয়া জ্বলাই লওঁ জ্বলোৱা আৰম্ভ কৰা আমাৰ নামটো কি শ্বৰ্ট ফিল্মখনৰ হা থাকিবা সদায় থাকিবা নহয় এই একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি লৈ পেলাইহে এডাল ধূপডাল জ্বলোৱা নহয় এতিয়া মৰমত আমাক অলপ ভগৱানে এতিয়া চাগে সহায় কৰিছে আমি এতিয়া নাৰিকলো ভাঙিলোঁ আৰু নাৰিকল ভঙাৰ লগে লগে বৰষুণ ৰখি গ'ল হয় নে আমি আৰু তুমি এটা কাম কৰা এই থালিখন লৈ তুমি ওলাই এতিয়াও গুচি যোৱা য়েছ বুজিলা দেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ ব'লা চ' আজি আমাৰ দিনে বেয়া আছিল চাগে তো এতিয়া অকল ৰ'দটো দিছে এতিয়া আমি আহিছোঁ মানে শ্বুটিং কৰিবলৈ আহিছোঁ এইকণত হয়নে তন্দা হয় আমি এইকণত শ্বুটিং কৰিবলৈ আহিছোঁ আৰু বিহাইণ্ড দ্য চিন তেনেকৈ বনোৱা নাইকিয়া মই যিমান পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কি যিহেতু মই নিজে ডাইৰেকশ্যন কৰিছোঁ বাকীবোৰ শ্বৰ্ট ফিল্মত কি হয় ডাইৰেকশ্যন বেলেগে কৰে গতিকে মই অকণমান মোবাইলটো লৈ কিবা কৰিব পাৰোঁগৈ ডাইৰেকশ্যন যেতিয়া মই নিজে কৰি আছোঁ তেতিয়া মানে কি হয় অলপ কষ্ট হৈ যায় বিহাইণ্ড দ্য চিনবোৰ বনাবলৈ চ' তন্দা কেমেৰা আৰু ধুনীয়াকৈ চলাই আছে এইফালে হিৰো আৰু হিৰ'ইনে যে চব মানে গোটেইখিনি আজিকালি ব্লগাৰ হৈ পৰিছে যিহেতু দেখিছানে ব্লগাৰ হা হেল্ল' কৈ দিয়া হা ব্লগাৰ গোটেইখিনি ব্লগাৰ হৈ গৈছে হা তুমি নহয় ন তুমি কি হয় ৰিলছাৰ বুলি কয় জানো টিকটকাৰ বুলি আগতে কৈছিলোঁ এতিয়া ৰিলছাৰ বুলি কয় নে নকয় বাৰু হা ৰিলছ বাইদেউ য়েছ ৰিলছ বাইদেউ এয়া আৰু এয়া ধুনীয়া এটা ব্লগাৰ হয় মানে এতিয়া হিৰ' কৰিছে হয়নে নহয় হিৰ' কৰিছে ধুনীয়া হা চেনেলত সকলোৱে ছাবস্ক্ৰাইব কৰে মোৰ চেনেলত বেছি ছাবস্ক্ৰাইবাৰ নাই মোৰ আছে 3000 ছাবস্ক্ৰাইবাৰ এইটো মই যিটো চেনেলত ব্লগটো আপলোড দিম মাত্ৰ 3000 ছাবস্ক্ৰাইবাৰ আৰু এইটো ঋতু পোৱা এইফালে এজনী গুৱাহাটীৰ পৰা সদূৰ দূৰৰ পৰা হা কি আছিলে নামটো হা পুতুল ভাই এটা ধুনীয়া নাম গতিকে এই ধৰক এটা সুন্দৰ শ্বৰ্ট ল'ম এই ধৰক চিনটো হ'ব যেন তেনেকৈ নাথাকিবা বেয়া দেখি ন মনটো দুখ লাগে ন এনেকৈ ধুনীয়া ছোৱালী ভাগ আমাৰ সন্মুখত তেনেকৈ দাঙি দিলে আমাৰ কিমান বেয়া লাগিব কওকচোন হয়নে নহয় কৃষ্ণ কি কোন তোমাৰ এই প্ৰাইজ কমেণ্ট কৰ বাকীখিনিৰ কাৰণে অকল হয়নে নহয় কৈ দে সিখনত মানে মোৰ জীৱনটোৰ কাৰণে মোৰ হয়নে নহয় অঁ এনেকৈ কুকুৰটোৰ লগত চুনামি মিলিছে নেকি নাই মিলা হা হয় নে নহয় এই জীৱনটোৰ কাৰণে মোৰ বোলে ডাৰ্লিং থাম্বনেইলত লিখি দিম চুনামিৰ ৰিলেশ্যনত আহিলোঁ বোলো এয়া চুনামিৰ ৰিলেশ্যনত আহিলোঁ এতিয়া এই মোৰ গাৰ্লফ্ৰেণ্ড হয় থাম্বনেইলত লিখি দিম ন থাম্বনেইলত ভিউজ আহিব ন এতিয়া ৰিলেশ্যনত আহিলোঁ বুলি কৈ দিলে আৰু ভিউজ আহিব হয়নে নহয় ডাৰ্লিংজনী অঁ সি ইয়াত আহিব ফাৰ্ষ্ট এই মানে কন্দা চিনটা লৈ লোৱা ফাৰ্ষ্ট এই কন্দা চিনটো লাগে তাৰপিছত সি আহিব ইয়াত বহি আৰু ধুনীয়াকৈ মোবাইল লুকুৱালা নহয় তো আমাৰ চিনেমেটোগ্ৰাফাৰ ৰেডি এক্টিঙৰ চুনামি ৰেডি অলপ কান্দা এক্সপ্ৰেশ্যনটো দিয়া কান্দা দুখ মই তোমাক এৰি থৈ গুচি গ'লোঁ তুমি কেনেকৈ কান্দিবা সেইটো কান্দা সিও লাগিছে সিহঁতো মুচি দিবা তেনেকৈ মুচা চকু পানী মুচা কাট গাত হাতটো নিদিবা ৰ'বা আমি এতিয়া শ্বুটিংটো শেষ কৰি আহিলোঁ আৰু এতিয়া আমি আহিছোঁ ক'ত আহিছোঁ আমি মহাৰাজা আহিছোঁ আমাৰ ইয়াতে এখন মানে ফেমাছ হোটেল এইটো উত্তম দা মই আমি গোটেইখিনি আহিছোঁ আৰু এতিয়া আমি মানে আহি পালোঁহি ইয়াত কোনে খুৱাব
আজি আমাক চুনামীয়ে খুৱাব মানে কিহৰ কাৰণে খুৱাব মই কৈ দিছোঁ এই মানে পৰীক্ষাত এটা ভাল ৰিজাল্ট ফলাফল কৰিছিলে হয় নাই ভাল ফলাফল কৰিছিলে চ' এই আজি আমাক খুৱাব আৰু এতিয়া খাই মেলি আৰু তাৰপিছত যাম মোৰ আজি গানৰ কাম এটা আছে চ' গানৰ কামটোতো যাম এতিয়া আপোনালোকক সকলোবোৰ দেখুৱাই আহি চাই লওক আহি গ'ল ঠিক আছে ইয়াত পনীৰ আছে ৰুটি আছে চাটনি আছে আলু আছে খোৱা দেই খোৱা খোৱা চ' লচি এটা কিনি আনিলোঁ আৰু মোলৈ অকলে আনিছোঁ বে কাকো নিদিওঁ তোমাকো নিদিওঁ আকৌ দেই নাই 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 বেয়া পাম আৰু এইটো মই খাম মোৰ এইটো আহি গ'ল চ' এতিয়া মই আহি পালোঁ ষ্টুডিঅ'ৰ পৰা ঘৰ আহি সোমাইছোঁহি আৰু এতিয়া ঘৰ আহি সোমাই দেখিছোঁ যে সিহঁতে এতিয়ালৈকে টোপনি যোৱাই নাই হা এই যাম দুইজনী আমাৰ কাৰণে ৰখি আছে চ' হা তুমি মোৰ ডাৰ্লিং কাৰণে ৰখিবই লাগিব ন চ' আমি ষ্টুডিঅ'ত মানে কেলৈ মই ভিডিঅ' বনাব নিদিলে কেলৈ তাত ক'লে যেন তুমি গানটো কাম যেতিয়া কৰিছা এতিয়া এইবোৰ ভিডিঅ' চিডিঅ' বনাব নালাগে কামটো শেষ কৰিলা তাৰপিছত ভিডিঅ' বনাবা গতিকে ইও গৈছিলে মোৰ লগত আৰু ইউটিউবত আছে অলপমান বাহিৰত আৰু বিশেষ কথা একো নাইকিয়া বহুত ৰাতিও হৈ গ'ল এতিয়া ভাবিলোঁ ব্লগটো ইয়াতে সামৰণি মাৰি দিওঁ আৰু কাইলৈ যিখিনি শ্বৰ্ট কাইলৈ লওঁ তাৰে অকণমান সৰু সুৰা বিহাইণ্ড দ্য চিন দিম আৰু লগতে মই এইটো ব্লগ চেনেলো চলাই যাম বুলি ভাবিছোঁ গতিকে সকলোৱে ছাপোৰ্ট নকৰিলেও হ'ব আপোনালোকে লাইক শ্বেয়াৰ কৰি সেইটো ছাপোৰ্ট কৰিলেও হ'ব ন ছাপোৰ্ট মানে কি হৈছে লাইক শ্বেয়াৰ কৰিব আপোনালোকে গতিকে আপোনালোকে শ্বেয়াৰ লাইক কৰিব ভাল ভাল ভিডিঅ' দিম বুলি মই আপোনালোকক এটা ধুনীয়া প্ৰতিশ্ৰুতি দি আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু আপোনালোকে এই চুনামীয়া মুভিটো সদায় পাই থাকিব ন এতিয়াতো এই মোৰ গাৰ্লফ্ৰেণ্ডেই হয় হয়নে নহয় গতিকে আপোনালোকে সদায় ভিডিঅ' পাই থাকিব চিন্তা কৰিব নালাগে চুনামীক মোৰ চেনেলত দেখিয়ে থাকিব নে কি কয় হা জীৱনে মৰণে জীৱনে মৰণে কৈ দিয়া আকৌ হা নাই এই ধেমালি কৰিছোঁ এই মোৰ নিজৰ ভণ্টি নিচিনা আৰু ভণ্টি হিচাপে অঁ ভণ্টি হয় এই মোৰ ভণ্টি হয় আৰু এই মোৰ লগৰ হ'ব আৰু মোৰ ভণ্টি হ'ব গতিকে যিখিনি ব্লগটোত আপোনালোকে গম পালে চব এটা ধেমালি এজনী ভাল ভণ্টি হিচাপে ভাবোঁ মই আৰু তাতকৈ বেলেগ অঁ কাৰণ এইও বেলেগ আছে আৰু মোৰ নাই বাৰু এই বেলেগ আছে কিন্তু আৰু এই ভিডিঅ'টো চোৱাৰ পিছত হয়তো এই বেলেগকৈ কেইও দিব পাৰে গতিকে কৈ দিয়া হা এতিয়া কিন্তু কৈ দিয়া নেৰিবা আৰু মোক বুলি ধেমালি কৰি আছিলোঁ অঁ কৈ দিয়া তুমি নাই এই নিদিবা এইবাৰ আমি চব ধেমালি মোৰ ভণ্টিৰ নিচিনা ভাল মানে মোৰ ভণ্টি বয়সৰে হয় যিহেতু এইবাৰ মোৰ ভণ্টিৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছে এইও হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছে গতিকে মোৰ ভণ্টিৰ নিচিনা আৰু এইবাৰ লগৰ হয় বাৰু এই ভণ্টি বুলি ক'লে মোৰ মনটো বহুত বেয়া লাগিব গতিকে ভণ্টি বুলি নকওঁ আৰু ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ গতিকে গুড বাই গুড নাইট